এই মুহূৰ্তত দিবলৈছো কেবি লাইভৰ দৰ্শকসকলক এটা ব্ৰেকিং নিউজ। হোজাই নীলবাগান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি হোজাই জিলাৰ নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন নেইনং গাড়ী ডবকৰ ফালে গৈ থকাৰ সময়ত নীলবাগান উপ আৰক্ষী চকীৰ সন্মুখত আৰক্ষীৰ তালাচী চলি থকা দেখি পুনৰ ভুলৰ দিশেৰে গতি কৰি উভতি আহি থকাৰ সময়ত নীলবাগান মাছুমা হোটেলৰ সমীপত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পকী ৰেলিঙত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা নেনখনৰ নম্বৰ AS01BC6353। দুৰ্ঘটনাত চালক মহিলাসহ 5জন লোক আহত হয়। ইয়াৰে 2জনৰ গুৰুতৰভাৱে আহত হয়। লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কৰি নীলবাগান আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এম্বুলেন্সৰ ফালে বাট নাচাই নিজৰ গাড়ী তুলি হোজাই হাম হস্পিটেলত নি ভৰ্তি কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। আহত লোকসকলক মুৰাদঝাৰ থানা এলেকাৰ আমবাৰী অঞ্চলৰ বুলি জনা গৈছে, যদিও বৰ্তমানলৈ প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই। ভুল দিশেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰা বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে মন্তব্য কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট কেবি লাইভ। আমি লগে লগে নীলবাগান পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আমি হোজাই হাম হস্পিটেলত পঠাই দিছোঁ। উল্টা দিশত আহি নিজে নিজে ডিভাইডাৰত আহি খুন্দা মাৰি এক্সিডেণ্ট দুৰ্ঘটনা হয় আৰু লগে লগে আমাৰ নীলবাগানৰ আৰক্ষী উপস্থিত হৈ তেখেতসকলক হাম হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান কেইজন আহত হৈছে? কেইজন? 4জন গুৰুতৰ আহত হৈছে। মানে পুলিচৰ বয়ত ঘূৰি আহিছিল বুলি আমি দেখা নাই বা এটা অনুমান হয়, এনেকুৱা হ'ব পাৰে। আমি মানে দেখিছোঁ এক্সিডেণ্ট হোৱা, গতিকে আমি চেকিং চলি আছিল, সেইটো কাৰণে সি উল্টা আহিছে। গম নাপাওঁ, এইটো আমবাৰীৰ পৰা আহিছে বুলি গম পাইছোঁ আৰু আমবাৰীৰ হ'ব পাৰে।